এইফালে চাওকচোন কিমান মানুহ ক'ৰ পৰা আহিছে ক'লৈ গৈছে সম্পূৰ্ণ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ? সকলোৱে খবৰ নিশ্চয় ভাল থাকে। এতিয়া মোৰো ভাল। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা প্ৰায় 7:30মান বাজিলে আমি ওলালোঁ চাইকেলত উঠি লৈ। মানে আজি যাম আমি আলু খান্দিবলৈ, যিহেতু আমাৰ এইফালে হাবিত আলু খন্দা ভৰ হৈ আছে। যিহেতু অকণমান আলু নকৰে বহুত মানুহে পুৰা কৰে, যিহেতু ঘৰত খান্দি এটা কৰিব পৰা সম্ভৱ নহয়, সেইকাৰণে সকলো মানুহে খান্দিব যায় এদিনত। যিহেতু আলু 12 কেজিকৈ দিয়ে আৰু এইবিলাক চাওক পথাৰৰ ৰাস্তা আৰু এইফালে হৈছে ৰঙালাও খেতি, মানে ৰঙালাও খেতি লগাই থৈছে। আৰু আমি আহি আছোঁ হাবিয়ে মানে চাওকচোন কিমান জংঘল আছে কাষৰ ফালে। আৰু এনেকৈয়ে আমি আলু খান্দিবলৈ বুলি আহি আছোঁ। আৰু এজন দুজন নহয় বহুতো মানুহ আহে আলু খান্দিবলৈ। আৰু এইফালে চাওক মানে মানুহজন বেটা আৰু আগত গৈয়ে আছে। আৰু চাওকচোন লগতে কিমান মানুহ আহিছে আলু খান্দিবলৈ। যিহেতু এজন মানে 5-6 দিনমানকৈহে আলু খান্দিবলৈ আহে। যিহেতু বহুতো আলু খেতি কৰে, এদিন দুদিনত খান্দি এটা কৰিব নোৱাৰে, প্ৰায় এমাহমান লাগি যায় আলু খান্দিবলৈ। আৰু এইফালে চাওক মানুহবিলাক ইয়াতে মানে চাইকেলবিলাক থৈ লৈছে, যিহেতু এখন নদী আছে। আৰু এইফালে চাওক নদীখন মানে এনেকৈ হাকু বনাই দিছে। যিসকলে আলু খেতি কৰিছে সেইসকলে বনাই দিছে, কোনো পইচা পাতি দিব নালাগে। কিন্তু আৰু এটা ছাইড আছে, সেইটো ছাইডে গ'লে এনেকৈয়ে হাকুত বগালে 10 টকাকৈ দিব লাগে দেই অহা যোৱা। আৰু আমি আহি পাই গ'লোহি আলু খন্দা জেগাত। আৰু চাওকচোন এইবিলাক মানে যিমান দেখিছে মাটি মানে চব আলুৱে খেতি কৰি থৈ দিছে। এঘৰ মানুহে বহুতো পুৰা খেতি কৰে, যিহেতু ঘৰত খান্দি এটাব পোৱা সম্ভৱ নহয়। আৰু যিমান মানুহ আহে সিমানেই ভাল পায়। আৰু আমাকো কৈ আছে কাইলৈ বহুত মানুহ আনিব দেই বুলি। আৰু চাওকচোন আমি ইয়াতে খান্দি আছোঁ। আৰু আমাৰ পাছফালে চাওক মানে প্ৰায় 40-50 জনীমান মানুহ খান্দি আছে। এঘৰতে মানে ইমানখিনি মানুহ লগোৱা হয় দেই, যিহেতু আলুবিলাক বহুত ওলায়। আৰু আমাৰ চাওক বেটাই মানে খেলি ভাগৰিছে আৰু অলপমান আলু গছ দেখাই দিওঁ বুলি এনেকৈয়ে সি উমলি ফুৰিছে। দিনটো এনেকৈয়ে আজি খেলিছে, আলু গছ উঘালিছে, এনেকৈয়ে আজি দিনটো বেটাইও পাৰ কৰিছে। আৰু যিহেতু গধূলি হৈ আহিল, যিহেতু 4টা বজাত ছুটি দিয়ে, আৰু আমিও আলু খান্দি এটালোঁ। যিহেতু মানে বহুতো মানুহে আলু খান্দিব আহিলে আৰু ভাবিলোঁ আমিও আজি আহোঁ বুলি আলু খান্দিবলৈ বুলি আহিলোঁ। আৰু এইফালে চাওক আলুবিলাক অলপমান দেখাই দিছোঁ। ইয়াৰ পৰাই আমাক আলু জুখি আছে মানে দিবলৈ, যিহেতু আমি ঘৰলৈ যাব আহিলোঁ। আৰু চাওকচোন কিমান মানে সৰুকৈ টঙি বনাই থৈ দিছে দেই, যিহেতু বহুত দূৰলৈকে আছে দেখাব পৰা নাই মই। আৰু এইফালে চাই এইবিলাক সকলো মানুহ আলু খান্দিব অহা দেই। আৰু চাওক এয়া আলু বস্তা লৈ মানে হাকুখনত উঠি যাবলৈ লাইন পাতি আছে। মানে বহুত দেৰি হ'ব, প্ৰায় 6টামান বাজি যাব মানুহবিলাক পাৰ হৈ যাওঁতে। মানে বহুতো মানুহ আছে, এতিয়া আমাৰ আধাৰ মানুহ পাৰ হৈছে। আৰু আমিও ৰখি আছোঁ পাৰ হ'ম বুলি দেই। ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ। আপোনালোকৰ যদি কোনোবাই আলু খান্দিব আহিব বিচাৰে পাৰিব দেই, মানে বহুতো মানুহ দৰকাৰ হয়। আৰু এইফালে চাওক মানে মই যেনে তেনে পাৰ হৈ আছোঁ। মোৰ কিন্তু হাকুত বগাবলৈ বহুত ভয় লাগে, কিন্তু যেনে তেনে পাৰ হৈ আহিলোঁ। আৰু এইফালে চাওক আমাৰ বেটাই একদম মোনাত কি বিচাৰি আছে জানেনে বাৰু? মানে মটৰমাহ খেতি বহুত কৰে যে, মই মটৰমাহ কেঁচামান ছিগি লৈছিলোঁ বেটাই খাব বুলি। আমাৰ বেটাই কিন্তু কেঁচা মটৰমাহ বহুত ভাল পায়। আৰু চাওক সি মটৰমাহ খাই একদম পাছফালে মানে মুখখন কৰি আছে। আৰু এইফালে চাওক আমি পাৰ হৈ আহিলোঁ, যিহেতু ঘৰলৈ যাবলৈ বুলি ওলালোঁ। আৰু কিমান মানুহ চাওকচোন, মানে চাইকেলবিলাক এই পাৰতে থোৱা আছিলে দেই।